আজি মই আপোনালোকলৈ অসমীয়া ভাষা শিক্ষণৰ কেইটামান ইম্পৰ্টেণ্ট MCQ লৈ আহিছোঁ। যদি আপোনালোকে CTET বা আসাম স্পেচিয়েল টেট দিম বুলি ভাবিছে তেন্তে ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু যদিহে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব। চাওঁ আহক ভিডিঅ'টো। কুৱেশ্যন নম্বৰ 1, বাহাৰ শ্ৰেণীত সাহিত্যই ছাত্ৰ ছাত্ৰীসকলক সন্মুখত অপশ্যন এ সাংস্কৃতিক দিশৰ উন্মোচন কৰে, অপশ্যন বি ভাষাৰ এক নিৰ্ভৰযোগ্য বৈচিত্ৰ্যৰ সীমা প্ৰদৰ্শন কৰে, অপশ্যন চি প্ৰাচীন অসমীয়াৰ আৰ্হি দাঙি ধৰে, অপশ্যন ডি কঠিন শব্দমালা উপস্থাপন কৰে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভাষাৰ এক নিৰ্ভৰযোগ্য বৈচিত্ৰ্যৰ সীমা প্ৰদৰ্শন কৰে। ভাষাৰ শ্ৰেণীত সাহিত্যই ছাত্ৰ ছাত্ৰীসকলক সন্মুখত ভাষাৰ এক নিৰ্ভৰযোগ্য বৈচিত্ৰ্যৰ সীমা প্ৰদৰ্শন কৰে। কুৱেশ্যন নম্বৰ 2, দ্ৰুত পঠনৰ উদ্দেশ্য হৈছে অপশ্যন এ আগ্ৰহ উদ্ৰেক কৰা, অপশ্যন বি নিৰ্দিষ্ট বিষয় বৰ্ণন জনা, অপশ্যন চি বিস্তৃত পাঠ, অপশ্যন ডি তথ্য বিচাৰ। দ্ৰুত পঠনৰ উদ্দেশ্য হৈছে নিৰ্দিষ্ট বিষয় বৰ্ণন জনা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি নিৰ্দিষ্ট বিষয় বৰ্ণন জনা। কুৱেশ্যন নম্বৰ 3, ভাষাত নিদানমূলক ৰেমিডিয়েল টিচিঙৰ উদ্দেশ্য হৈছে অপশ্যন এ ছাত্ৰ ছাত্ৰীৰ আৰম্ভণি পৰ্যায়ৰ ভুলবোৰ শুধৰোৱা, অপশ্যন বি জ্ঞানৰ লগত জড়িত ভুলবোৰ শুধৰোৱা, অপশ্যন চি ছাত্ৰ ছাত্ৰীৰ আত্মবিশ্বাস বৃদ্ধি কৰা, অপশ্যন ডি ওপৰত উল্লেখ কৰা গোটেইকেইটা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ওপৰত উল্লেখ কৰা গোটেইকেইটা। কুৱেশ্যন নম্বৰ 4, ভাষাৰ প্ৰাথমিক ৰূপ হৈছে অপশ্যন এ সংকেত ভাষা, অপশ্যন বি ব্যাকৰণ, অপশ্যন চি লিখিত ভাষা, অপশ্যন ডি মৌখিক ভাষা। ভাষাৰ প্ৰাথমিক ৰূপ হৈছে সংকেত ভাষা। শুদ্ধ উত্তৰটো অপশ্যন এ সংকেত ভাষা। ভাষা আহৰণ হৈছে অপশ্যন এ কেৱল প্ৰয়োজনীয় শব্দ সম্ভাৰৰ ব্যৱহাৰ, অপশ্যন বি শিশুৱে নিজৰ মাতৃভাষা শিকিব পৰা পৰিৱেশক উদ্গনি যোগোৱা এক কৌশল, অপশ্যন চি ব্যাকৰণৰ বিশ্লেষণ আৰু বোধৰ কাৰণে এক শৃংখলাগত পদ্ধতি, অপশ্যন ডি মানৱ মস্তিষ্কৰ প্ৰকৃতিগত ক্ষমতাৰ কাৰণে ভাষা শিকাৰ এক প্ৰক্ৰিয়া। শুদ্ধ উত্তৰটো অপশ্যন ডি মানৱ মস্তিষ্কৰ প্ৰকৃতিগত ক্ষমতাৰ কাৰণে ভাষা শিকাৰ এক প্ৰক্ৰিয়া। কুৱেশ্যন নম্বৰ 6, ভাষা এটা সলসলীয়াকৈ ক'ব পৰা ক্ষমতা কিদৰে বৃদ্ধি কৰিব পৰা যায়? অপশ্যন এ ছাত্ৰ ছাত্ৰীৰ সৈতে কথা পাতি, বি ছাত্ৰ ছাত্ৰীয়ে বুজি নাপালে মনে মনে বহি থাকিবলৈ দি, চি ভুল আঙুলিয়াই সেইবোৰ ঠাইত শুধৰাই দি, ডি কথোপকথনৰ দ্বাৰা যোগাযোগৰ সুযোগ সৃষ্টি কৰি। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি কথোপকথনৰ দ্বাৰা যোগাযোগৰ সুযোগ সৃষ্টি কৰি। কুৱেশ্যন নম্বৰ 7, ভাষা শিকাৰ সহজাত প্ৰবৃত্তি শিশুবোৰে জন্মতে লৈ আহে। এই উক্তিটো কোনজন ভাষাবিদৰ? অপশ্যন এ জা পিয়াজে, অপশ্যন বি চমস্কি, অপশ্যন চি বাইগটস্কি, অপশ্যন ডি পেভলভ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চমস্কি। কুৱেশ্যন নম্বৰ 8, বহুভাষিকতা হৈছে অপশ্যন এ ভাষা শিক্ষণৰ ক্ষেত্ৰত বাধা বা হেঙাৰ, অপশ্যন বি ভাষা উৎসৰ কাৰণে ক্ষতিকাৰক, অপশ্যন চি ভাষা শিক্ষণৰ কাৰণে এক গুৰুত্বপূৰ্ণ উৎস, অপশ্যন ডি ভাষা শিক্ষণৰ অসুবিধা। বহুভাষিকতা হৈছে ভাষা শিক্ষণৰ কাৰণে এক গুৰুত্বপূৰ্ণ উৎস। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ভাষা শিক্ষণৰ কাৰণে এক গুৰুত্বপূৰ্ণ উৎস। কুৱেশ্যন নম্বৰ 9, ভাষাৰ সাধাৰণ জ্ঞান তথা বোধ বিচাৰ মূল্যায়ন কৰিবৰ কাৰণে কেনেধৰণৰ প্ৰশ্ন আটাইতকৈ উপযুক্ত? অপশ্যন এ অতি চমু উত্তৰৰ প্ৰশ্ন, অপশ্যন বি দীঘল উত্তৰৰ প্ৰশ্ন, অপশ্যন চি ৰচনাত্মক প্ৰশ্ন, অপশ্যন ডি বস্তুনিষ্ঠ প্ৰশ্ন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অতি চমু উত্তৰৰ প্ৰশ্ন। ভাষাৰ সাধাৰণ জ্ঞান তথা বোধ বিচাৰ মূল্যায়ন কৰিবৰ কাৰণে অতি চমু উত্তৰৰ প্ৰশ্ন আটাইতকৈ উপযুক্ত। কুৱেশ্যন নম্বৰ 10, প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ শ্ৰৱণ আৰু কথন দক্ষতা বৃদ্ধিৰ কাৰণে তলত উল্লেখ কৰা কোনটো আটাইতকৈ উপযোগী? অপশ্যন এ কাহিনী কথন আৰু শ্ৰুতলিপি প্ৰদান, অপশ্যন বি কবিতা আবৃত্তি আৰু ভাষাৰ প্ৰয়োগশালা, অপশ্যন চি অভিনয় তথা চৰিত্ৰায়ন আৰু বাতৰি পঠন, অপশ্যন ডি অভিনয় তথা চৰিত্ৰায়ন আৰু কথোপকথন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অভিনয় তথা চৰিত্ৰায়ন আৰু কথোপকথন। কুৱেশ্যন নম্বৰ 11,
লিখন কাৰ্যৰ উৎকৃষ্ট শৃংখল হৈছে অপশ্যন এ সংগ্ৰহ কৰা, সজোৱা, খচৰা প্ৰস্তুত কৰা, পুনৰ খচৰা প্ৰস্তুত কৰা। অপশ্যন বি সংগ্ৰহ কৰা, সজোৱা, পুনৰ খচৰা প্ৰস্তুত কৰা, খচৰা প্ৰস্তুত কৰা। অপশ্যন চি সজোৱা, সংগ্ৰহ কৰা, খচৰা প্ৰস্তুত কৰা, পুনৰ খচৰা প্ৰস্তুত কৰা। অপশ্যন ডি খচৰা প্ৰস্তুত কৰা, সংগ্ৰহ কৰা, সজোৱা, পুনৰ খচৰা প্ৰস্তুত কৰা। শুদ্ধটোতো হ'ব অপশ্যন এ লিখন কাৰ্যৰ উৎকৃষ্ট শৃংখল হৈছে সংগ্ৰহ কৰা, সজোৱা, খচৰা প্ৰস্তুত কৰা, পুনৰ খচৰা প্ৰস্তুত কৰা। কুৱেশ্যন নম্বৰ 12 বৈদ্যুতিক শিক্ষা ই-লাৰ্ণিং হ'ল অপশ্যন এ দূৰসংযোগী শিক্ষা, অপশ্যন বি যন্ত্ৰপাতিৰ সক্ৰিয় আৰু সুসংহত ব্যৱহাৰৰ যোগে ভাষা শিক্ষা, অপশ্যন চি শিকন ব্যৱস্থাৰ লগত আধুনিক কলা কৌশলক সুসংযোগ কৰি কৰা শিক্ষাদান, অপশ্যন ডি তথ্যচিত্ৰ প্ৰদৰ্শন যোগে শিক্ষাদান। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি শিকন ব্যৱস্থাৰ লগত আধুনিক কলা কৌশলক সুসংযোগ কৰি কৰা শিক্ষাদান। কুৱেশ্যন নম্বৰ 13 সাধাৰণ শিক্ষা আৰু বিশেষ শিক্ষাৰ মাজত ভেদ ৰক্ষা নকৰা বিদ্যালয়ক বোলা হয় অপশ্যন এ বিশেষজ্ঞ উৎপাদক, অপশ্যন বি একচেটিয়া, অপশ্যন চি মানদণ্ড সম্পন্ন, অপশ্যন ডি সকলো বিষয় সামৰা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সকলো বিষয় সামৰা। সাধাৰণ শিক্ষা আৰু বিশেষ শিক্ষাৰ মাজত ভেদ ৰক্ষা নকৰা বিদ্যালয়ক সকলো বিষয় সামৰা বিদ্যালয় বোলা হয়। কুৱেশ্যন নম্বৰ 14 দ্বিভাষিক শিক্ষাৰ শ্ৰেণীকোঠা এটাত অপশ্যন এ শিক্ষকে কেৱল লক্ষ্য ভাষাটো ব্যৱহাৰ কৰে, অপশ্যন বি ছাত্ৰ ছাত্ৰীবোৰ একেটা ভাষাতে কথা পাতে, অপশ্যন চি শিক্ষকে ছাত্ৰ ছাত্ৰীবোৰৰ ভাষা কয়, অপশ্যন ডি শিক্ষকে ছাত্ৰ ছাত্ৰীবোৰৰ ভাষাৰ লগতে লক্ষ্য ভাষাটো ব্যৱহাৰ কৰে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শিক্ষকে ছাত্ৰ ছাত্ৰীবোৰৰ ভাষাৰ লগতে লক্ষ্য ভাষাটো ব্যৱহাৰ কৰে। দ্বিভাষিক শিক্ষাৰ শ্ৰেণীকোঠা এটাত শিক্ষকে ছাত্ৰ ছাত্ৰীবোৰৰ ভাষাৰ লগতে লক্ষ্য ভাষাটো ব্যৱহাৰ কৰে। কুৱেশ্যন নম্বৰ 15 তলৰ কোনটো ভাষাগত ভাৱ বিনিময় প্ৰণালী নহয়? অপশ্যন এ কথিত শব্দৰ প্ৰয়োগ, অপশ্যন বি অংগী ভংগীৰ ব্যৱহাৰ, অপশ্যন চি সংখ্যা বুজোৱা শব্দৰ প্ৰয়োগ, অপশ্যন ডি লিখিত শব্দৰ ব্যৱহাৰ। মন কৰিব লিখিছে কোনটো ভাষাগত ভাৱ বিনিময় প্ৰণালী নহয়। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অংগী ভংগীৰ ব্যৱহাৰ। এইটো ভিডিঅ'ত এইখিনিয়ে আছিলে। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।